পঞ্চম শ্ৰেণীৰ বিজ্ঞান পাঠৰ সংক্ৰামক ৰোগ আৰু ইয়াৰ প্ৰতিৰোধ এই পাঠটোৰ আমি অলপ আলোচনা কৰিম। তোমালোকে কিতাপখন উলিয়াই লোৱা। প্ৰথমতে আমি জানিব লাগিব সংক্ৰামক ৰোগ মানে কি? এজন ৰোগীৰ পৰা সহজতে আন এজন সুস্থ ব্যক্তিলৈ বাগৰি যোৱা ৰোগক সংক্ৰামক ৰোগ বুলি কোৱা হয়। উদাহৰণস্বৰূপে মেলেৰিয়া এবিধ সংক্ৰামক ৰোগ। এই ৰোগ মাইকী এনোফিলিছ মহৰ দ্বাৰা বিয়পে। মেলেৰিয়া ৰোগ হৈ থকা এজন ব্যক্তিক কামোৰা মহে আন এজন সুস্থ মানুহক কামুৰিলে সেই মেলেৰিয়া বীজাণু ইজনৰ পৰা সিজনলৈ বিয়পিব পাৰে। এনে ৰোগক সংক্ৰামক ৰোগ বুলি কোৱা হয়। ইয়াৰ উপৰিও মাখি, দূষিত পানী, দূষিত খাদ্য আদিৰ যোগেদিও সংক্ৰামক ৰোগ বিয়পিব পাৰে। তোমালোকৰ কিতাপত মাখিয়ে কেনেকৈ খাদ্য ভক্ষণ কৰে, ইহঁতৰ দেহৰ গঠনৰ বিষয়েও আলোচনা কৰা হৈছে। তোমালোকে পাঠটো ভালদৰে পঢ়িবা। মাখিয়ে সদায় লেতেৰা গেলা-পচা বস্তু বা জাবৰত কণী পাৰে। মহে সদায় পৰিষ্কাৰ আৰু বন্ধ পানীতহে কণী পাৰে। এজনী মাখিয়ে এবাৰত ১২০ৰ পৰা ১৫০টা কণী পাৰে। আনহাতে এজনী মহে এবাৰত ২০০ৰ পৰা ৩০০ পৰ্যন্ত কণী পাৰিব পাৰে। সংক্ৰামক ৰোগবিলাক আমি কিছুমান লক্ষণত চিনাক্ত কৰিব পাৰোঁ। তাৰে দুটামান ৰোগৰ নাম উল্লেখ কৰা হৈছে। কলেৰা ৰোগ। এই ৰোগৰ লক্ষণ হৈছে বমি হয় আৰু সঘনাই ঢিলা পায়খানা হয়। এই ৰোগ নিৰাময় কৰিবলৈ বিশুদ্ধ পানী ব্যৱহাৰ কৰিব লাগিব আৰু লগতে ORS ব্যৱহাৰ কৰিব লাগিব। ২ নম্বৰ টাইফয়েড ৰোগ। ই সদায় দূষিত পানী আৰু খাদ্যৰ কাৰণে হয়। ইয়াৰ ৰোগৰ লক্ষণ হৈছে অতিমাত্ৰা জ্বৰ হয়, আবেলি জ্বৰ বেছিকৈ উঠে। এই ৰোগক আমি চিটা ব্যৱহাৰ কৰিব লাগিব। এই তালিকাত দিয়া আৰু কেইটামান ৰোগৰ নাম উল্লেখ কৰা হৈছে, যেনে জণ্ডিছ, ডিচেণ্টেৰী আদি। এই ৰোগৰ লক্ষণ আৰু প্ৰতিকাৰৰ বিষয়ে তোমালোকে পাঠটো থকা কথাখিনি মনত ৰাখিবা। পৰীক্ষাত ইয়াৰ ৰোগৰ লক্ষণ আৰু প্ৰতিকাৰৰ বিষয়ে লিখিবলৈ আহে। তোমালোকে মনত ৰাখিবা। ইয়াৰ উপৰিও বায়ু বা বতাহৰ দ্বাৰাও সংক্ৰামক ৰোগ বিয়পিব পাৰে। তাৰে দুটামান ৰোগৰ নাম আছে ৰঙা ফোঁহা, যক্ষ্মা, ডিপ্থেৰিয়া, হুপিং কাহ আদি ৰোগ। এই ৰোগৰ লক্ষণ আৰু প্ৰতিকাৰসমূহ দিয়া আছে। এই কথাবোৰ তোমালোকে মনত ৰাখিবা। কেতিয়াবা আমাৰ ডিচেণ্টেৰী ৰোগ হ'লে আমাক ORS অতিকৈ প্ৰয়োজন হয়। গতিকে আমি ঘৰতেও ORS প্ৰস্তুত কৰিব পাৰোঁ। তোমালোকৰ কিতাপত দিয়া আছে ১ লিটাৰ পানী গৰম কৰি সেই পানীক ঠাণ্ডা কৰি লৈ ৪ চামুচ চেনি, ১ চামুচ নিমখ আৰু কেইটোপালমান নেমু ৰস দিলে ORS ঘৰতে প্ৰস্তুত কৰি ল'ব পাৰি। তোমালোকে এই পাঠটো পঢ়িবা আৰু যদি কিবা বুজাত অসুবিধা হয় মোক জনাবা।